কবিতাৰ শিৰোনাম হৃদয়ৰ কথা। কবি ডাক্তৰ অগস্ত্য বৰুৱা। জটিল কথাবোৰ নিৰ্মল হাঁহিৰে সৰল কৰি পেলোৱা চকুবোৰে মোক খেদি ফুৰে। আহত কৰে মোক সৰল চকুৰ উদাসীনতাই। আজিকালি বুকুখন কঁপে, কিছুমান স্পন্দন হেৰাই যায় কাকো নোকোৱাকৈ। কম বুলি ভাবিও ক'ব নোৱাৰোঁ কাকো, সহৃদয়তা নথকা শ্ৰোতা অলেখ। তীক্ষ্ণ চুৰি পিঠিত বহুৱাবলৈ চাই থাকে অলেখ লেখ। হেৰাই যোৱা স্পন্দনবোৰ আচলতে হেৰাই নাযায়, নিগাজী হৈ ৰৈ যায় কলিজাৰ মাজত। বিষ একোটাত বিচাৰি ফুৰোঁ কিছু সুখ, কিছু আৱেগ। কলিজাৰ কথা কোৱাও নাযায় কাকো, আনকি হেৰাই যোৱা হৃদয় স্পন্দনৰ কথাও। মুখা এখনেৰে ঢাকি থৈ ঘূৰি ফুৰোঁ প্ৰতিদিন। কাকো নোকোৱাকৈয়ে বিষ এটাৰে শিল হৈ যাব বুকুখন। নাম দিব ইনফ্ৰাকশ্যন।